সাধুকথাৰ কুকিত আজিৰ সাধু এজন খৰিকটীয়া আৰু তেওঁৰ কুঠাৰ। এখন গাঁৱত এজন খৰিকটীয়া আছিল। তেওঁ বৰ দুখীয়া আছিল। প্ৰতিদিনে তেওঁ হাবিলৈ গৈ খৰি কাটি দুবেলা দুমুঠি ভাতৰ যোগাৰ কৰিছিল। তেওঁৰ ঘৰটো গাঁৱৰ ভিতৰতে সকলোতকৈ সৰু আৰু জুপুৰি আছিল। আনদিনাৰ দৰে আজিও খৰিকটীয়াজন হাবিলৈ খৰি কাটিবলৈ গ'ল। খৰি কাটি থাকোঁতে হঠাৎ তেওঁৰ কুঠাৰখন নদীৰ পানীত পৰি গ'ল। কুঠাৰখন পানীত পৰা দেখি তেওঁ দুখতে ভাঙি পৰিছিল, কাৰণ সেইখনেই তেওঁৰ একমাত্ৰ কুঠাৰ আছিল। খৰিকটীয়াজন নদীৰ পাৰত দুখ মনে বহি থাকোঁতে মনতে বহুত চিন্তা আহিল। খৰি নাকাটিলে তেওঁ ঘৰ কেনেকৈ চলিব, চৰু কেনেকৈ জ্বলিব আৰু কেনেকৈ তেওঁ জীৱন নিৰ্বাহ কৰিব। এনেকৈ চিন্তা কৰি বহি থাকোঁতে হঠাৎ তেওঁ পানীৰ পৰা এটা মাত শুনিলে। হেৰা খৰিকটীয়া, তোমাৰ কি হ'ল? তুমি কিয় ইমান দুখ মনত বহি আছা? মাতটো শুনি খৰিকটীয়াজনে আচৰিত হৈ সুধিলে, কোন কোন কাৰ মাত এইটো? খৰিকটীয়াজনে চকু তুলি চাওঁতে দেখিলে যে পানীৰ পৰা এজনী সুন্দৰী পৰী ওলাই আহিছে। পানীৰ পৰা ওলায়েই পৰীজনীয়ে খৰিকটীয়াক সুধিলে, হেৰা খৰিকটীয়া, তুমি কিয় ইমান মন মাৰি আছা? পৰীৰ প্ৰশ্নত খৰিকটীয়াই উত্তৰ দিলে, মই খৰি কাটি থাকোঁতেই মোৰ কুঠাৰখন পানীত পৰি গ'ল। সেইখনেই মোৰ উপাৰ্জনৰ আহিলা আছিল। পৰীয়ে ক'লে, তুমি যদি বিচাৰা মই তোমাক সহায় কৰিব পাৰোঁ কুঠাৰখন বিচাৰি আনি দিয়াত। পৰীৰ কথাত খৰিকটীয়াই বৰ সকাহ পালে আৰু পৰীক অনুৰোধ কৰিলে কুঠাৰখন বিচাৰি আনিবলৈ। লগে লগে পৰীজনী পানীৰ তললৈ গৈ হাতত এখন ৰূপৰ কুঠাৰ লৈ ওলাই আহিল। খৰিকটীয়াক সুধিলে, খৰিকটীয়া, এইখন হয়নে তোমাৰ কুঠাৰ? পৰীৰ হাতত ৰূপৰ কুঠাৰখন দেখি খৰিকটীয়াই ক'লে, নহয় নহয়, এইখন মোৰ কুঠাৰ নহয়, মোক তুমি মোৰ কুঠাৰখন আনি দিয়া। পৰী আকৌ পানীৰ তলত গ'ল। এইবাৰ পৰীয়ে সোণৰ কুঠাৰ এখন আনি খৰিকটীয়াক সুধিলে, এইখন চোৱাচোন, এইখন হয়নে তোমাৰ কুঠাৰ? খৰিকটীয়াই ক'লে, নহয় নহয়, এইখন মোৰ কুঠাৰ নহয়, তুমি মোক মোৰ কুঠাৰখন আনি দিয়া। পৰী আকৌ পানীৰ মাজত সোমাই গ'ল। এইবাৰ খৰিকটীয়াৰ নিজৰ কুঠাৰখন আনি খৰিকটীয়াক সুধিলে, খৰিকটীয়া, এইখন হয়নে তোমাৰ কুঠাৰ? পৰীৰ হাতত নিজৰ কুঠাৰখন দেখি খৰিকটীয়াই বৰ সকাহ পালে আৰু পৰীক ক'লে, হয় হয়, এইখনেই মোৰ কুঠাৰ, ধন্যবাদ মোক মোৰ কুঠাৰখন আনি দিয়াৰ বাবে। খৰিকটীয়াৰ সততা দেখি পৰীয়ে বৰ ভাল পালে আৰু ক'লে, খৰিকটীয়া, মই তোমাৰ সততা দেখি বৰ ভাল পালোঁ। তোমাৰ সততাৰ বাবে মই তোমাক তোমাৰ কুঠাৰখনৰ লগতে আন দুখন কুঠাৰো উপহাৰ দিম। আৰু সেই বুলি কৈয়ে পৰীয়ে তিনিওখন কুঠাৰ খৰিকটীয়াক উপহাৰ হিচাপে দি দিলে আৰু পৰী পানীৰ মাজলৈ ঘূৰি গ'ল। নিজৰ কুঠাৰখনৰ লগত আৰু দুখন মূল্যৱান কুঠাৰ পাই খৰিকটীয়া বৰ আনন্দিত হ'ল আৰু নিজৰ ঘৰলৈ উভতি গ'ল। ঘৰলৈ উভতি গৈ থকাৰ সময়তে খৰিকটীয়াই এজন বেপাৰীক লগ পালে। খৰিকটীয়াৰ হাতত সোণৰ ৰূপৰ কুঠাৰখন দেখি খৰিকটীয়াক সুধিলে আৰু খৰিকটীয়াই গোটেই কাহিনীটো বেপাৰীজনক বিৱৰি ক'লে। খৰিকটীয়াৰ কথা শুনি বেপাৰীজনে মনতে এটা বুদ্ধি পাঙিলে যে তেওঁ হাবিলৈ গৈ খৰি কটাৰ চলেৰে নিজৰ কুঠাৰখন পানীত পেলাই দিব আৰু পৰীৰ পৰা নিজৰ কুঠাৰৰ বিনিময়ত সোণৰ কুঠাৰখন লৈ আহিব। নদীৰ ওচৰ পাই বেপাৰীজনে খৰি কটাৰ চলেৰে কুঠাৰখন পানীত পেলাই দিলে আৰু ভবামতে পৰীজনীও পানীৰ পৰা ওলাই আহি বেপাৰীক সুধিলে, কি হ'ল ককাই, তুমি কিয় ইমান মন মাৰি আছা? বেপাৰীয়ে উত্তৰ দিলে, মোৰ কুঠাৰখন পানীত পৰি গ'ল, মোক বিচাৰি আনি দিব পাৰিবানে? বেপাৰীৰ কথাত পৰী পানীৰ মাজলৈ সোমাই গ'ল আৰু বেপাৰীৰ কুঠাৰখন লৈ ওলাই আহি তেওঁক সুধিলে, মই তোমাৰ কুঠাৰখন বিচাৰি পাইছোঁ। পৰীৰ হাতত নিজৰ কুঠাৰখন দেখি বেপাৰীয়ে লগে লগে উত্তৰ দিলে, নহয় নহয়, এইখন মোৰ কুঠাৰ নহয়, মোক মোৰ কুঠাৰখন বিচাৰি আনি দিয়া। বেপাৰীৰ কথাত পৰী পানীৰ মাজলৈ গ'ল আৰু হাতত দুখন কুঠাৰ লৈ ওলাই আহিল, এখন ৰূপৰ আৰু আনখন সোণৰ। আৰু পৰীয়ে ক'লে, এই দুখনৰ মাজত কোনখন তোমাৰ কুঠাৰ? পৰীৰ প্ৰশ্নত বেপাৰীয়ে লোভতে সোণৰ কুঠাৰখনলৈ আঙুলিয়াই দি ক'লে, সেইখন মোৰ কুঠাৰ, সেই সোণৰ কুঠাৰখনেই মোৰ কুঠাৰ। বেপাৰীৰ লোভীয়া উত্তৰ শুনি পৰীয়ে বেপাৰীক ক'লে, তুমি বৰ মিছলীয়া মানুহ,
এইখন তোমাৰ কুঠাৰ নহয়, মই তোমাক এখনো কুঠাৰ নিদিওঁ, কাৰণ মই মিছলীয়া মানুহক কেতিয়াও সহায় নকৰোঁ। আৰু তেনেকৈ কৈ পৰী পানীৰ মাজলৈ সোমাই গ'ল। এই সাধুটোৰ পৰা আমি বুজিলো যে লোভ কৰা মহাপাপ।